নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিল। আজি ঘিলা পিঠা বনাইছিলোঁ। তাকে মইনো ঘিলা পিঠা কেনেকৈ বনাইছিলোঁ অলপ আপোনালোকক দেখুৱাওঁ আহক। অলপ চুজি লৈছোঁ আৰু অলপ চফ লৈছোঁ ঘিলা পিঠাত মিলাবৰ বাবে। এখন কেৰাহী পাতি মই চুজিখিনি আৰু চফখিনি একেলগে কম জুইত অলপ দেৰি ভাজিছোঁ। আপোনালোকে বাৰু কেনেকৈ বনায় কমেণ্টত জনাবচোন। সকলোৰে বনোৱাৰ নিয়মবোৰ বেলেগ বেলেগ, মই এনেদৰেই বনাওঁ। চুজি আৰু চফখিনি এনেদৰে কম জুইত 2-3 মিনিটমান ভাজি মই অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হ'বলৈ দিয়াৰ পাছত এইখিনি মিক্সিৰ বাতি এটাত পিচি লৈছোঁ একেলগে। এতিয়া অলপ গুড় কাটি লৈছোঁ, আন্দাজমতেই লৈছোঁ, মই এইটো জোখ কৰি লোৱা নাই। এতিয়া গুড়খিনি কেৰাহীখনত ভালদৰে মই গলাই লৈছোঁ। তেতিয়া খুব মিহিকৈ নাকাটিলেও হয়, কষ্টটো অকণমান কম হয়। গলাই ল'লে পিঠাখিনিও ভাল হয়, কোমল হয়। সেইবাবে মই সদায় গুড়খিনি গলাই লওঁ। গুড়খিনি গলাই হৈ গ'ল। এয়া মই বাতিত গুড়খিনি উলিয়াই লৈছোঁ। এতিয়া মই প্ৰায় আধা কেজিমান চাউলৰ এয়া পিঠাগুড়ি লৈছোঁ। সেই পিঠাগুড়িখিনি গুড়খিনিত ভালদৰে সানি লৈছোঁ। মই ভাত খোৱা চাউলৰ পিঠাগুড়িয়ে ব্যৱহাৰ কৰিছোঁ। এতিয়া তাত চুজি আৰু চফৰ পিচি থোৱাখিনি মই মিলাই দিছোঁ আৰু সকলোবোৰ বস্তু এতিয়া ভালদৰে গুড়খিনিৰ লগত মিলাই তাত 1 চামুচ মই বেকিং দিছোঁ। বেকিং দি ভালদৰে সানি মই ফ্ৰিজত এটা ৰাতিৰ বাবে পিঠাৰ ঘোলখিনি ৰাখি দিছোঁ। পিছদিনা পিঠাখিনি ভজাৰ প্ৰায় 1 ঘণ্টামানৰ আগত ফ্ৰিজৰ পৰা এনেকৈ ঘোলখিনি উলিয়াই লৈছোঁ। এতিয়া কেৰাহী পাতি মই তাত ৰিফাইন আৰু মিঠাতেল মিক্স কৰি দিছোঁ। দুইটা কিছুমানে অকল মিঠাতেলতো ভাজে, মই ৰিফাইন আৰু মিঠাতেল দুইটা মিক্স কৰি দিওঁ। এয়া তেলখিনি বৰ বেছি তেল নাই দিয়াতে, কম তেলতে ভাজিছোঁ। অলপ তেল দি এতিয়া তাত অলপ অলপকৈ এটা এটাকৈ পিঠা ভাজিবলৈ আৰম্ভ কৰিছোঁ। ভিতৰটো যাতে কেঁচা হৈ নাথাকে সেইবাবে অকণ তেল মই হেতাখনেৰে পিঠাটোত দি দিছোঁ আৰু তাৰপিছত লুটিয়াই দিছোঁ। এনেদৰে মই পিঠাখিনি সকলোখিনি পিঠা ভাজি লৈছোঁ। এনেদৰে মই 2-3টামান পিঠা আপোনালোকক ভাজি দেখুৱাইছোঁ। পিঠাখিনি বহুত ধুনীয়া কোমল হৈছে আৰু এসপ্তাহমানলৈকে পূৰা কোমল হৈ থাকে এনেদৰে বনালে। চব হেতাখনেৰে মই অকণ তেল দি দিছোঁ, তেতিয়া ভিতৰখিনিও ধুনীয়াকৈ সিজি যায়, কেঁচা হৈ নাথাকে। এয়া ভাজি হৈ যোৱাৰ পিছত পিঠাখিনি মই দেখুৱাইছোঁ। ধুনীয়া হৈছে, ৰংটো ধুনীয়া হৈছে আৰু কোমলো হৈছে পিঠাখিনি। মই এটা পিঠা আপোনালোকক ভাঙিও দেখুৱাইছোঁ। পিঠাখিনি ভিতৰখিনিও ধুনীয়াকৈ সিজিছে, আপোনালোকে চাব পাৰিব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।